নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে আপুনি আবেদন কৰিছিলে নেকি? আপুনি কি চাব বিচাৰে আপোনাৰ নামটো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিত আছে নে নাই? আপুনি কি ইয়াৰ দ্বাৰা উপকৃত হ'ব বিচাৰে? যদি বিচাৰে মোৰ ভিডিঅ'টো এবাৰ চাই ল'ব। আপোনাৰ নিজৰ মোবাইলত বা নিজৰ কম্পিউটাৰখনতে চাব পাৰিব আপুনি আপোনাৰ নামটো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিত আছে নে নাই। মই আপোনালোকক এতিয়া দেখুৱাম কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলত বা কম্পিউটাৰত আপোনাৰ নামটো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিত আহিছে নে নাই চাব পাৰিব। প্ৰথমে আপুনি আপোনাৰ কম্পিউটাৰত বা মোবাইলখনত এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। সাৰ্চ কৰিব PM কিষাণ বুলি সাৰ্চ কৰিব। ওপৰত যেটো পেজ আছে pmkishan.gov.in এইটো পেজতে আপুনি ক্লিক কৰিব। এইটো হোম পেজ খোল খালে। এইটো হোম পেজে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি অফিচিয়েল হোম পেজ। এতিয়া আপুনি ফাৰ্মাৰ্স কৰ্নাৰত যাব, বেনিফিচিয়াৰী লিষ্ট যেটো আছে তাত ক্লিক কৰিব। এতিয়া আপুনি ষ্টেটটো সিলেক্ট কৰি ল'ব, আপোনাৰ যেটো ষ্টেট হয়। আমাৰ আসামটো আমি সিলেক্ট কৰি লৈছোঁ। ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব, আপোনাৰ যেটো ডিস্ট্ৰিক্ট। সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। মই এটা এনে দেখাই দি আছোঁ। ব্লক যেটো আছে আপোনালোকৰ ব্লকটো সিলেক্ট কৰি ল'ব আপুনি। এতিয়া আপুনি আপোনাৰ ভিলেজ যেটো আছে সেইটো সিলেক্ট কৰিব। যেটোই হওক আপুনি আপোনাৰ যেটো ভিলেজ আছে সিলেক্ট কৰি ল'ব। গেট ৰিপৰ্টত ক্লিক কৰিব। ইয়াত চাই ল'ব যিবিলাক উপকৃত হৈছে সকলোবিলাকৰ যিবিলাক আছে সকলোৰে নাম ইয়াত আছে। ইয়াত এটা পেজে নহয়, আপোনালোকে ইয়াত দুটা পেজ পাইছে, পিছত 3টা 4টা এনেকৈ পেজ বাঢ়ি থাকিব, আপোনালোকে চাই যাব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু কেনেকৈ প্ৰধানমন্ত্ৰী সন্মান নিধিত এপ্লাই কৰিব অনলাইন যোগে যদি আপুনি চাব বিচাৰে তেন্তে মোৰ ভিডিঅ'টোত কমেণ্ট কৰক। মই নিউ ৰেজিষ্ট্ৰেশ্যনটো লৈ এটা ভিডিঅ' আপোনালোকক বনাই দেখুৱাই দিম। ধন্যবাদ।